তো গাইছ আগৰ পাৰ্টটোতো চালে আগৰ পাৰ্টটোতো ইয়ালৈকে অহা দেখুৱাটো নহ'ল, মানে পচিবল নহ'ল ইমান দূৰ দেখুওৱা। আজি এইটো পাৰ্টত সকলোখিনি দেখুৱাই আছোঁ। এতিয়া এনেকুৱাকৈ এটা ধুনীয়া হাৱৈৰ মাজেৰে গৈ আছিলোঁ আৰু হাৱৈৰ মাজেৰে গৈ গৈ এনেকুৱা এখন জংঘল পালোহি। দুয়োপিনে একদম ঘন জংঘল, অৰুণাচলৰ ভিতৰত আছে আৰু না ইয়াত ঘৰ আছে, মানুহৰ ঘৰ আছে, না ইয়াত মানুহ লগ পাইছোঁ, একোৱে লগ পোৱা নাই। অকল আমি ছটা আহিছিলোঁ আৰু আমি ছটা এতিয়া গৈ আছোঁ। একো মানুহ লগ পোৱা নাই, ইয়াত মানুহৰ ঘৰো নাই। এনেকুৱাকৈ গৈ আছোঁ আৰু ভয়তে। আৰু ইজাপখন পাৰ হৈ এটাই এনেকুৱাকৈ বোকা পালোঁ নহয়, চাওকচোন গোটেই আমাৰ স্কুটি ফচি গৈছে। আমাৰ লগৰটোৰ স্কুটিখন এনেকুৱাকৈ ফচি গৈছে। পাহাৰৰ মাজত এনেকুৱাকৈ বোকা আছে। চাওকচোন কি হৈছে নহয়। আমিতো দুবাৰ পৰিলোৱে, আমি দুবাৰকৈ পৰিবলগীয়া হৈছে। এইবোৰ বাধা নেওচি বোকা পানী ফালি আহি ফাইনেলি মূৰ্তিটো পাই গ'লোহি। এইটো মূৰ্তি চাবৰ কাৰণে ইমান কষ্ট কৰি আহিছিলোঁ। এতিয়া মূৰ্তিটো অকণমান ওপৰলৈ উঠি গৈছোঁ। চাওকচোন কিমান ওখ মূৰ্তি এইটো চাওকচোন। এতিয়া অৱশ্যে বনাই আছে, বনাই সম্পূৰ্ণ নহয় আৰু দিন লাগিব চাগে। ইয়াৰ ৰাস্তাবিলাকো বনাই আছে। আমি এতিয়া মূৰ্তিটো চাবলৈ এখন পাহাৰৰ ওপৰত আহিবলগীয়া হ'ল। পাহাৰখনৰ নাম কি নাজানো বাৰু, কোনোবাই যদি জানে কমেণ্ট কৰি জনাই দিবচোন। এখন এতিয়া পাহাৰৰ ওপৰত আছোঁহি। এই পাহাৰৰ ওপৰতে এই মূৰ্তিটো আছে।